নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, টিকটকাৰ সকললৈ এটা ভাল খবৰ। পোনপ্ৰথমে ভিডিঅ'টো টিকটকাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব, কিয়নো টিকটক ভাৰতলৈ আকৌ আহি আছে। কিন্তু কেনেকৈ এয়া সম্ভৱ, সবিশেষ জানিবলৈ চাওঁ আহক আজিৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, টিকটক ভাৰতলৈ আকৌ আহিব, কিন্তু কেনেকৈ এইটো সম্ভৱ জানিবলৈ পোনপ্ৰথমে জানিব লাগিব টিকটক বেন কিয় কৰা হ'ল। এই সম্পৰ্কে বহুতেই ভুল ধাৰণা লৈছে। বহুতেই ভাবিছে যে চীন ভাৰতৰ মাজত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱা বাবেই 59টা এপছৰ লগতে টিকটককো বেন কৰা হৈছে। কিন্তু এইটো সম্পূৰ্ণ ভুল ধাৰণা। প্ৰকৃততে 59টা এপছৰ লগতে টিকটকৰ ওপৰত ভাৰত চৰকাৰে এইটো অভিযোগ কৰিছে যে এই এপছকেইটাই ইউজাৰসকলৰ ডাটাসমূহ অৰ্থাৎ যিবোৰ লোকে এই এপছসমূহ ব্যৱহাৰ কৰিছে তেওঁলোকৰ ডাটা বা তথ্যবিলাক লিক কৰে অথবা চাইনা চৰকাৰক প্ৰয়োজন সাপেক্ষে যোগান ধৰে, আৰু সেইবাবেই ভাৰত চৰকাৰে এই এপসমূহ বেন কৰিছে। কিন্তু কিছুদিনৰ ভিতৰতে টিকটকৰ স্বত্বাধিকাৰী ভাৰত চৰকাৰৰ লগত এটা আলোচনাত বহাৰ কথা কৈছে। এই আলোচনাটোত যদি টিকটকে ইউজাৰসমূহৰ কোনো ডাটা বা তথ্য চাইনা চৰকাৰক যোগান ধৰা নাই বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে টিকটক ভাৰতলৈ আকৌ অহাৰ এটা পথ মুকলি হৈছে, আৰু এয়াই বাস্তৱ হ'বলৈ গৈ আছে। টিকটকৰ স্বত্বাধিকাৰীয়ে নিজকে শুদ্ধ প্ৰমাণ কৰিবলৈ প্ৰায় 90% তথ্য যুগুত কৰিছে। মুঠৰ ওপৰত কেইটামান দিনৰ ভিতৰতেই টিকটক ভাৰতলৈ অহাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। কিন্তু ইয়াতেই এটা ডাঙৰ প্ৰশ্ন হৈছে যে যেতিয়া টিকটক ভাৰতলৈ ঘূৰি আহিব, তেতিয়া টিকটক ইউজাৰবোৰে নিজৰ আগৰ একাউণ্টটো ঘূৰাই পাবনে আগৰ ফলোৱাৰ্ছবোৰ আৰু ভিডিঅ'বোৰ। এই সম্পৰ্কত টিকটকৰ স্বত্বাধিকাৰীয়ে জনাইছে যে সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে টিকটক একাউণ্টবোৰ। ইউজাৰবোৰে নিজৰ একাউণ্টৰ লগতে সকলো ফলোৱাৰ্ছ আৰু ভিডিঅ' সম্পূৰ্ণৰূপে ঘূৰাই পাব, গতিকে কোনোৱে চিন্তা কৰাৰ প্ৰয়োজন নাই। ফ্ৰেণ্ডছ, সকলো টিকটক ইউজাৰলৈ এই ভিডিঅ'টো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় আৰু অলপ হ'লেও মানসিক চিন্তাৰ পৰা দূৰ হয়। আজিলৈ ইমানেই। যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।